ৰাতিপুৱা নোহোৱা পৰ্যন্ত ফুলেও নেজানে যে মন্দিৰলৈ যাব নে শ্মশানলৈ যাব। সেইবাবে যেতিয়ালৈকে জীয়াই আছা হাঁহি ফূৰ্তি কৰি জীৱনটো কটাওক, দুখ কৰি নহয়। এটা কঠিন আৰু জটিল পথত সিটো পাৰত সদায় এখন সুন্দৰ পৃথিৱী থাকে। সেই পৃথিৱীখনত গৈ পাবলৈ প্ৰয়োজন মাথো আত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্ৰম। শ্ৰদ্ধা আৰু ভালপোৱাৰ পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই হৈছে প্ৰকৃত জীৱন। কলা বগা এইবোৰ ৰং সকলো ধুনীয়া হয়, ধুনীয়াৰ কোনো বৰণ নাথাকে। ভাল দৃষ্টিৰে চালে আপুনি সকলো ধুনীয়াই দেখিব। পোৱাতকৈ চোৱাৰ অনুভৱ বেছি সুন্দৰ, কাৰণ চোৱাৰ কোনো শেষ নাই আৰু পোৱাৰ শেষ আছে। সত্য আৰু ধৈৰ্যৰ মানুহক সাহস দিয়ে আৰু মিছাই মানুহক ধ্বংস কৰে। যদি আমি আমাৰ জীৱনটোক মাজে মাজে পৰীক্ষা কৰি থাকোঁ, তেনেহ'লে এই জীয়াই থকাৰ উপভোগী হৈ নাথাকে। সকলো তীৰ্থস্থানত ভিৰত আটাইতকৈ ডাঙৰ তীৰ্থস্থানটো হ'ল মানুহৰ হৃদয়। আপুনি ভিৰৰ মাজত নাথাকিব, আপোনাৰ বাবে যাতে ভিৰ হয় তেনেকুৱা হ'ব বিচাৰিবা। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।